আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি পাৰ্ট নং 4 মই অসমীয়া। এই মই অসমীয়া কবিতাটোৰ 6 নম্বৰৰ পৰা যিকেইটা প্ৰশ্ন উত্তৰ আছে আজি মই তাৰে কেইটামানৰ প্ৰশ্ন উত্তৰ আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম। আগৰ ভিডিঅ'টোত মই 1ৰ পৰা 5 নম্বৰলৈকে যিকেইটা প্ৰশ্ন উত্তৰ আছিল সেইকেইটা মই আলোচনা কৰি দিছোঁ ইতিমধ্যে। সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি ৰাখিম, তোমালোকে তাৰ পৰা দেখি ল'বা। তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 6 নম্বৰ হৈছে কি কবি সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়ে। এই প্ৰশ্নটো এনেধৰণৰ থাকিব পাৰে যে মই অসমীয়া কবিতাটোৰ কবিৰ চমু পৰিচয় দিয়া বা কবি পৰিচয় দিয়া বা কবি পৰিচয় লিখা। উত্তৰ সৈয়দ আব্দুল মালিকৰ 1919 চনত জন্ম হৈছিল আৰু 2000 চনত মৃত্যু হৈছিল। এজন পুথিযশা অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ। তেওঁৰ জন্ম হয় গোলাঘাট জিলাৰ নাহৰণিত। যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা BA পাছ কৰে। পিছত অবকাৰী বিভাগ, অনাতাঁৰ কেন্দ্ৰ আদিত চাকৰি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত MA পাছ কৰে। পিছত যোৰহাটৰ জগন্নাথ কলেজত অধ্যাপনা কৰিবলৈ লয়। অধ্যাপনাৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজ্যসভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়। 7 নম্বৰ অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। মানে অসমলৈ যেতিয়া মোগলসকলে যুদ্ধ কৰিবলৈ আহিছিল, অসমৰ যিবোৰ ৰূপ দেখিছিল, মানে যিবোৰ সৌন্দৰ্য দেখিছিল তেওঁলোকে, সেইবোৰ সৌন্দৰ্যৰ কথা তেওঁলোকে কিদৰে ব্যাখ্যা কৰিছিল ইয়াত বৰ্ণনা কৰিব কৈছে। সেই যিদৰে তেওঁলোকে বৰ্ণনা কৰিছে আমালোক উত্তৰ সেইদৰে বৰ্ণনা কৰিম, ঠিক আছে। উত্তৰ মোগল সম্ৰাট ঔৰংগজেবৰ নিৰ্দেশত অম্বৰ ৰজা মান সিংহই 1671 চনত অসম আক্ৰমণ কৰে। অসমলৈ আহি মোগলসকলে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অৱলোকন কৰি মুগ্ধ হোৱাৰ লগতে বিস্মিত হৈছিল। মোগলসকলে অসমৰ যিপিনেই চকু দিছিল সেইপিনেই সৌন্দৰ্য দেখা পাইছিল। অসম চৌদিশে ধূসৰ পাহাৰেৰে আৱৰি আছে। ইয়াৰ প্ৰতিটো বনৰ পাতে জাংফাই মীনা কৰা ৰূপ ধাৰণ কৰে। দুউৰি পাতত নিয়ৰৰ টোপাল পৰি মুকুতাৰ দৰে জিলিকে। ইয়াৰ হাতী দাঁতৰ দ্বাৰা পাদুকাৰ চোলা বনোৱা হয়। অসমত পোৱালমণিৰ দ্বাৰা দলং নিৰ্মাণ কৰা হয় আৰু ইয়াৰ ওপৰত বহি ভৰি থোৱা হয়। অসমৰ নদীৰ বালিত সোণৰ চেকুৰা পোৱা যায়। অসমৰ পুঠি মাছবোৰে কাণত থুৰীয়া পিন্ধে আৰু ভেকুলীবোৰে ৰঙীন ফোঁট লৈ নিজকে সজাই তোলে। অসমীয়াসকল মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজায়। বাঘৰ নখেৰে ইয়াত অলংকাৰ তৈয়াৰ কৰা হয়। অসমৰ মানুহে হাঁহ কণী, বৰা চাউল আদিৰে দেউল সাজায়। এনেদৰে কবিতাটিত কবিয়ে অসমৰ প্ৰাকৃতিক বিননীয় সৌন্দৰ্যৰ কাব্যিক বৰ্ণনা দাঙি ধৰিছে। অসমৰ এনে অপৰূপ সৌন্দৰ্য চাই মোগলসকল অতিকৈ মোহিত হৈ পৰিছিল। মোহিত মানে লোভ, এটা ধৰি লওক লোভ টাইপৰ, লোভকে মোহিত ইয়াত কৈছে, ঠিক আছে। তেন্তে দেখা যে আমাৰ অসমখন কিমান উন্নত সেইটোৱে মোগলসকলে আমালোক যিহেতু গম নাপাওঁ, কাৰণ সেই অসমৰ সৌন্দৰ্য আৰু অসমৰ গৌৰৱ আমাৰ লগতে আছে, সেইকাৰণে আমি বৰ্ণনা কৰোঁ। বেলেগ দেশৰ মানুহে আহি বেলেগে আমাৰ অসমৰ সৌন্দৰ্যবিলাক বৰ্ণনা কৰে, আমালোকে দেখিছোঁ, ঠিক আছে। তেন্তে দেখা আমাৰ অসমখন কিমান উন্নত। এতিয়া 8 নম্বৰ কি কৈছে ব্যাখ্যা কৰা। ক নম্বৰ মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্তিপ্ৰাণ অসমৰ স্বদেশ ভকতি। উত্তৰ উক্ত কবিতাফাঁকি দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত সন্নিবিষ্ট সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া শিৰোনামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। এইখিনি কথা বেলেগকৈ লিখা যায়, ঠিক আছে। যেনেকুৱা ধৰা উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত দশম শ্ৰেণীৰ অসমীয়া কিতাপৰ সৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত মই অসমীয়া কবিতাটিৰ পৰা উদ্ধৃত কবিতাফাঁকি তুলি দিয়া হৈছে, ঠিক আছে। এনেকৈও লিখা যায়, বেলেগকৈ লিখা যায়, ঠিক আছে। অসমীয়া জাতিৰ শৌৰ্য বিশৌৰ্যৰ প্ৰশংসাৰ বিষয়ে ক'বলৈ যাওঁতে কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। মোগলসকল আছিল ভাৰতৰ অজয় জাতি। সিহঁতে সমগ্ৰ ভাৰতবৰ্ষতে সিহঁতৰ শাসন ক্ষমতা প্ৰৱৰ্তন কৰিছিল। ভাৰতৰ কোনো শক্তিয়ে সিহঁতৰ শক্তিৰ লগত ফেৰ মাৰিব পৰা নাছিল। ফেৰ মাৰিব মানে যুদ্ধ কৰিব, ঠিক আছে। ৰামসিংহই অসম আক্ৰমণ কৰাৰ সময়ত সিহঁতে ভাবিছিল যে সিহঁতে অতি সহজে অসমখন সিহঁতৰ অধীন কৰি ল'ব পাৰিব। কিন্তু
1671 চনত হোৱা শৰাইঘাটৰ ৰণত মোগলসকলে অসমৰ শক্তিৰ প্ৰমাণ পালে। সিহঁতে দেখা পালে যে আহোম স্বৰ্গদেৱৰ অধীনত অসমীয়াসকল অতি সাহসী নিজৰ দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে সিহঁত বদ্ধপৰিকৰ। অসমৰ বীৰ সৈনিকসকলে অসমী সাহস আৰু পৰাক্ৰমেৰে যুদ্ধ কৰিব পাৰে। অসমীয়াসকলৰ স্বদেশ প্ৰেম আৰু বীৰত্ব দেখি মোগলসকল বিস্মিত হয় আৰু পূৰ্ব ধাৰণাৰ পৰিৱৰ্তন হয়। পূৰ্ব ধাৰণাৰ মানে আগত যিটো তেওঁলোকে ভাবিছিল যে অসমখন অতি সহজেই তেওঁলোকে দখল কৰিব পাৰোঁ, সেইটো ধাৰণা তেওঁলোকৰ চেঞ্জ হৈ গৈছিল। কাৰণ চেঞ্জ হোৱাৰে কথা, তাত ভাবি আহিছিল কি আৰু ইয়াত আহি হ'ল কি। ঠিক আছে। খ নম্বৰটো কি কৈছে যে দুৱৰী পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা, ভৰিত হবে পোৱালৰ ভৰা দঙত। উত্তৰ, উক্ত কবিতাফাঁকি দশম শ্ৰেণীৰ পাঠ্যপুথি অসমীয়া সাহিত্য শ্ৰেণীকাত শ্ৰেণীবিশিষ্ট সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ জৰিয়তে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে অসমীয়াসকলৰ শিল্প নৈপুণ্যৰ আভাস দাঙি ধৰিছে। মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য চাই প্ৰশংসাত পঞ্চমুখ হৈছিল। সিহঁতে দেখা পাইছিল যে সেউজ বননিৰে পৰিপূৰ্ণ অসমৰ দুৱৰী বনত নিয়ৰৰ টোপাল পৰি পুৱাৰ সূৰ্যৰ কিৰণত মুকুতাৰ দৰে জিলিকি উঠে। অসমীয়াসকলে হাতীৰ দাঁতেৰে পাদুকাৰ চোলা তৈয়াৰ কৰে আৰু পোৱালমণিৰে সজা দলঙত ভৰি থোৱে। এনেদৰে কবিতাফাঁকিৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু অসমীয়া লোকৰ শিল্প নৈপুণ্যৰ প্ৰতি মোগলসকলৰ প্ৰশংসা প্ৰকাশ পাইছে। গ নম্বৰ, মোগল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ দুৱৰৰ মোগল আশী হ'ল অসমীয়া। উত্তৰ, উক্ত কবিতাফাঁকি দশম শ্ৰেণীৰ পাঠ্যপুথি অসমীয়া সাহিত্য শ্ৰেণীকাত শ্ৰেণীবিশিষ্ট সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ জৰিয়তে মোগলসকলে বিমুগ্ধ হোৱা অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ আভাস দিয়া হৈছে। মোগলসকল সুদূৰ দিল্লীৰ পৰা অসম আক্ৰমণ কৰিবলৈ আহি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য চাই মোহিত হয়। অসমৰ হাবি বননি, পাহাৰ পৰ্বত, গাঁৱে ভূঁই সকলোতে সৌন্দৰ্য বিৰাজ কৰে। ইয়াৰ দুৱৰী বনৰ ওপৰত নিয়ৰ পৰি ৰাতিপুৱাৰ সূৰ্যৰ কিৰণত মুকুতা হৈ জিলিকি উঠে। অসম প্ৰাকৃতিক সৌন্দৰ্য যেনে ইয়াৰ লোকসকলো তেনে। অসমীয়াসকল দেশপ্ৰেমিক, সিহঁতে নিজৰ দেশৰ স্বাধীনতা ৰক্ষাৰ বাবে বীৰ বিক্ৰমেৰে যুদ্ধ কৰিব পাৰে। অসমীয়া সৈনিকৰ প্ৰবল প্ৰতিৰোধী আক্ৰমণত মোগলসকল পৰাভূত হয়। বহুতো মোগল সেনা অসমীয়াৰ হাতত বন্দী হয়। বন্দী মোগলসকল অসমৰ প্ৰাকৃতিক সৌন্দৰ্যত মুগ্ধ হৈ অসমতে থাকি যায় আৰু কালক্ৰমত অসমীয়া জাতিসত্তাৰ লগত মিলি যায়। খ নম্বৰ, জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমেৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অসমীয়া মৰণ। উক্ত কবিতাফাঁকি দশম শ্ৰেণীৰ পাঠ্যপুথি অসমীয়া সাহিত্য শ্ৰেণীকাত শ্ৰেণীবিশিষ্ট সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিৰ জৰিয়তে কবি সৈয়দ আব্দুল মালিকৰ অকপট স্বদেশ প্ৰেম প্ৰকাশ পাইছে। কবিয়ে স্বদেশক ভাল পায়। স্বদেশৰ শৌৰ্য বিশ্বৰ্যৰ প্ৰতি কবি সচেতন। স্বদেশৰ লগত কবিৰ দেহ মনৰ নিবিড় সম্পৰ্ক। অসমৰ প্ৰতিটো বস্তুৱেই কবিৰ অতি আপোন। কবিয়ে জীৱনে মৰণে অসমক ভাল পাই থাকিব। কবিয়ে স্বদেশক ইমানেই ভাল পায় যে তেওঁ স্বদেশৰ বুকুতে জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিবলৈ বাঞ্ছা কৰিছে। বাঞ্ছা মানে এটা আশা কৰিছে যে তেওঁ যদিও মানুহ জন্ম হ'লে মৃত্যু হ'বই লাগিব, তো সেইকাৰণে তেওঁ কৈছে মই যদি মৰোৱে তেন্তে অসমৰ মাটিতেই যাতে মোৰ শেষ নিশ্বাসটো চলি যায়। ঠিক আছে, মানে তেওঁৰ এটা আশা যে কবিয়ে অসমক এনেকুৱা ভাল পায় যে তেওঁ শেষ নিশ্বাসটো অসমতে ত্যাগ কৰিব বিচাৰে আৰু বেলেগ দেশত যাব নিবিচাৰে। তেওঁ অসমৰে অসমীয়া হৈ শেষ নিশ্বাসটো ত্যাগ কৰিব। তেন্তে কৈছে মৰিলেও মই অসমীয়া। ঠিক আছে। DMK আসাম চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা, DMKৰ পৰা কিবা যদি অলপ হ'লেও উপকাৰ বা সুবিধা হ'ল,
তেনেহ'লে DMK চেনেলটোক ছাবস্ক্ৰাইব কৰি চেনেলটোৰ লগত লাগি থাকা। আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক যিখিনি দিলোঁ এইখিনিয়ে দি এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক, শ্বেয়াৰ আৰু এটা কমেণ্ট কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই দিবা। এতিয়া সুস্থ থাকা, ভালে থাকা, দেখা হ'ব আৰু আন এটা বেলেগ ভিডিঅ'ত। তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। জয় আই অসম।